উপস্থিত হ'লোঁ, চালোঁ দুজন ল'ৰা, সৰু সৰু কণমানি ল'ৰা, টুইনছ ল'ৰা। তো বহুত দুখদায়ক, চাই বেয়াই লাগে। তো এই দুজন ল'ৰা, তাৰ দেউতাই আমাৰ BTC ছেক্ৰেটেৰিয়েটৰ কোনোবা এজন অফিচাৰৰ গাড়ী চালক ড্ৰাইভাৰ। তো তাৰ আৰ্থিকভাৱে এজন ড্ৰাইভাৰ, তো আৰ্থিকভাৱে সঁচাই দুৰ্বল, কিমান আৰু দৰমহা পায়। তো সেইমতে তাৰ দুজন কণমানি ল'ৰা, সৰু ল'ৰা, টুইনছ ল'ৰা। তো আজি যিটো মই বুজ ল'লোঁ, চালোঁ, এই ল'ৰা দুজনৰ ট্ৰিটমেণ্টৰ দৰকাৰ আছে। কাৰণ মানে ফিজিকেলি আজি 5 বছৰ হৈ গৈছে ল'ৰা দুজনৰ, কিন্তু ফিজিকেলি ডেভেলপ হোৱা নাই। আৰু মানে বডিৰ যিটো বা খোজ কঢ়া, এইটোও খোজ কৰিব নোৱাৰে। সেইকাৰণে বহুত দুখ লাগিল। মই খবৰ পালোঁ, শুনা পালোঁ। তো শুনাৰ লগে লগে মই এই মানে সন্ধিয়াত ইয়াতে আহি উপস্থিত হ'লোঁ। চাই মেলি মই তাৰ মাৰ লগত কথা পাতিলোঁ। তো অতি সোনকালে মানে এই সপ্তাহৰ ভিতৰত এই দুজন ল'ৰাক লৈ বাহিৰত যোৱাৰ ব্যৱস্থা মই কৰাই আছোঁ। আৰু লগতে স্বাস্থ্য বিভাগ যিহেতু মই চাই আছোঁ BTC, তো স্বাস্থ্য বিভাগৰ দপ্তৰৰ ফালৰ পৰা যিমান আৰ্থিকভাৱে অনুদান দিব লাগে মই দিম। আৰু অনুদান দিয়াৰ পিছতো, কাৰণ এতিয়া যদি ক'বলৈ যাওঁ যে গভমেণ্টৰ এটা প্ৰক্ৰিয়া থাকে, প্ৰচেছ থাকে, প্ৰচিডিং থাকে, তো সেইমতে অলপ টাইম লাগি যায়। কিন্তু সেই টাইমৰ কাৰণে এই দুটা ল'ৰা এনেকুৱা পৰি থাকিব, সেইটো মই বিচৰা নাই। তো মানে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা এই ল'ৰা দুজনৰ ট্ৰিটমেণ্টৰ কাৰণে নিশ্চয় আমি চৰকাৰী ফালৰ পৰা সহায় কৰিম, আৰ্থিক অনুদান দিম। আৰু আৰ্থিক অনুদান পোৱাৰ আগে যিমান দিনলৈকে আৰ্থিক অনুদান চৰকাৰী ফালৰ পৰা নাপায়, মানে অতিৰিক্ত মানে ট্ৰিটমেণ্ট, মানে আগন্তুক ট্ৰিটমেণ্টৰ কাৰণে মই নিজে কিছুমান আৰ্থিক সাহাৰ্য দি পেলাই যাতে এই ল'ৰা দুজনক দিল্লী এইমছত পঠাব পাৰোঁ, ট্ৰিটমেণ্ট কৰে। আৰু দিল্লী এইমছত ট্ৰিটমেণ্ট চলি থকা সময়ত এইফালে আমাৰ গভমেণ্টৰ যিটো প্ৰচিডিং, মানে ফাইল প্ৰচেছ, সেইমতে সেই আৰ্থিক অনুদানটো ওলাই যাব। তো আগত পৰাই বেমাৰ হৈ আছে ছাৰ। কিমান বছৰ হ'ল? এই ডিচেম্বৰ 1 তাৰিখৰ 5 বছৰ হ'ব ছাৰ। এনেকৈ পৰি আছে ঘৰত? এনেকুৱা আগতে ই গুৱাহাটী লৈছে এক্সেল কেয়াৰত। ইয়াতে কিবা ব্ৰেইনত ডেভেলপ হোৱা নাই কৈছে ছাৰ। এইকাৰণে কিবা হৈ আছোঁ আৰু ছাৰ, ডেভেলপ হোৱা নাই কাৰণে বহুত কষ্ট পাইছে মোৰ। সেইকাৰণে অলপ চৰকাৰত কিবা সহায় কৰিছোঁ ছাৰ। এইকাৰণে চৰকাৰৰ পৰা সহায় লাগে ন? এনেকুৱা সহায় লাগিছে ছাৰ। এতিয়া কোন আহিছিলে আগতে ইয়াতে? আজি আপোনাৰ ঘৰত কোনে আহিছিল? কেনেকুৱা লাগিল? ভাল লাগিছে। BTCৰ EM আহিছে? EM ছাৰ আহিছে। কি নাম? ইউৰোপ দিয়ে ছাৰ আহিছে আমাৰ ঘৰত, এইকাৰণে ভাল লাগিছে মোৰ। আকৌ চিএমলৈ কিবা আবেদন জনাব অসম চৰকাৰলৈ? প্ৰমোদ বড়ো ছাৰ অলপ হেল্প লাগিছোঁ ছাৰ। আমাৰ এই 2টা বাচ্চা কাৰণে ভাল হয় কাৰণে অলপ সহায় লাগিছে ছাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিবা ক'ব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অলপ কিবা হেল্প কৰিলে ভাল হ'ব ছাৰ। এইকাৰণে প্ৰণাম কৰিছে। মোৰতো বহুত কষ্ট হৈছে, 5 বছৰমান হৈছে ছাৰ। সেইকাৰণে অলপ সহায় লাগিব ছাৰ। বহুত কষ্ট পায় মোৰ, অলপ চাকৰি কৰা মানসি ঘৰত নাথাকে মোৰ। এইকাৰণে অলপ কিবা হিমন্ত বিশ্ব শৰ্মা ছাৰত অলপ হেল্প কৰিলে ভাল হ'ব ছাৰ। মোৰ 2টা বাচ্চা ভাল হয় কাৰণে অলপ সহায় লাগিছে ছাৰ। থেংক ইউ ছাৰ।